নমস্কাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ। আপোনালোকে জানে যে 5550টা পদৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ফাৰ্ষ্ট ফেজৰ হৈ গ'ল, তাৰপিছত ছেকেণ্ড ফেজৰ যিটো ন'টিফিকেশ্যন ওলাব লাগিছিল বা ভেৰিফিকেশ্যন লিষ্টটো ওলাব লাগিছিল সেইটো নোলালে, কাৰণ এগেইনষ্টৰ NIS DLED কেছ কৰিছিল আৰু কেছৰ পিছত যিটো হাইকোৰ্টৰ পৰা মহামান্য হাইকোৰ্টৰ পৰা যিটো অৰ্ডাৰ দিছিল যে 8 তাৰিখৰ যিটো হিয়াৰিং হ'ব, সেই হিয়াৰিঙৰ পিছতহে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্ট ওলাব পাৰিব বা ভেৰিফিকেশ্যন লিষ্টটো ওলাব পাৰিব। তো সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া এতিয়া ষ্টপ হৈ গ'ল, মানে ষ্টে হৈ গ'ল ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো। যেতিয়ালৈকে কোৰ্টৰ পৰা নেক্সট হিয়াৰিং নহয় বা অৰ্ডাৰ নাহে, তেতিয়ালৈকে ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত নহয়। আৰু একাংশৰ মতে যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, তাতে বোলে মানুহ হেৰেঙা। এনেকুৱা কোনো কথা নাই। ভেৰিফিকেশ্যন পূৰ্ণগতিত হৈছিল ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনত। যিসকলৰ নাম নাছিল বা যিসকলৰ ডেট পাহৰিলে, তাৰিখটো পাহৰি গ'ল যে ভেৰিফিকেশ্যন কেতিয়া হ'ব, বা তেওঁলোকৰ কাৰণে হয়তো নেক্সট এটা ডেট দিব যেতিয়া ছেকেণ্ড ফেজ হৈ যাব তাৰপিছত। কিন্তু এতিয়ালৈকে অফিচিয়েল কোনো আপডেট নাই। কিন্তু সিহঁতৰ ভেৰিফিকেশ্যন একবাৰ হ'ব লাগে। আগত 2023 চনত যেনেকুৱা হৈছিল, যিসকলে অসুবিধাৰ কাৰণে যাব পৰা নাই তেওঁলোকৰ কাৰণে লাষ্ট এটা ডেট দিয়ে, সেই ডেট মতে হ'ব। সেইখন আছিল আপোনালোকে চাব যে হাইকোৰ্টে যিটো নিৰ্দেশ দিছে, সেই নিৰ্দেশ মৰ্মে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো ষ্টপ ৰখা হৈছে। যেতিয়াই কোনো আপডেট আহিব তেতিয়া মই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব বা ময়ো জনাই দিম। অফিচিয়েল ৱেবছাইটত আপোনালোকে অফিচিয়েল অৰ্ডাৰ পাই যাব। আৰু টেনশ্যন কৰিব নালাগে, ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আকৌ ষ্টাৰ্ট হ'ব। এইটো আছিল যিসকল আশা প্ৰাৰ্থী যে আমি চাকৰিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব যাম, তেওঁলোকৰ এটা বেয়া খবৰ যে আমি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যাব নোৱাৰিলোঁ বা আমাৰ নামটো নাহিল। বহুত নম্বৰ থকা সত্ত্বেও কিছুমানৰ নাম অহা নাই। ছেকেণ্ড ফেজত আহিব বুলি আশা ৰাখিছিল, কিন্তু ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন ষ্টে হৈ গ'ল। আপোনালোকে টেনশ্যন নল'ব। যিহেতু এডভাৰ্টাইজমেণ্ট ওলাইছে 5550টা পদৰ নিযুক্তি আগতে হ'ব। 4500টা পদৰ যিটো নিযুক্তি সেইটো পিছতে হ'ব। এইটো আগৰ লাইন, আগতে যাব। শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল আগত ট্ৰেইন ধৰিলে সেই ট্ৰেইনটো সদায় আগত যায়। যিমানে যি কওক নকওক কোনো কথা নাই। এইটোৰ এপইণ্টমেণ্ট আপোনালোকে 10 অক্টোবৰ তাৰিখে পাই যাব। এইবিলাক টেনশ্যন কৰিব নালাগে। মামা থাকোঁতে এইবিলাক টেনশ্যন নাই। যিমান কেছ হ'লেও 2023 চনত যেনেকুৱা কেছ কৰিছিল, এপইণ্টমেণ্ট লেটাৰত এতিয়ালৈকে লিখা আছে তেওঁলোকৰ কেছৰ এগেইনষ্টত গৈ মামাই যিহেতু আমাক বা সকলোকে এপইণ্টমেণ্ট দিছিল, আৰু আপোনালোকে এপইণ্টমেণ্ট পাব 10 তাৰিখত অক্টোবৰ মাহৰ। গতিকে টেনশ্যন নাই। ধন্যবাদ সকলোলৈকে। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।